Welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দহাৰী ৰচনা পঢ়িম। আহা আৰম্ভ কৰো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দহাৰী ৰচনা। 1 নম্বৰ 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। 2 নম্বৰ তেওঁৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধা। 3 নম্বৰ সৰুতে পিতৃ-মাতৃ বিয়োগ হোৱাত বুঢ়ীমাক খেৰসুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰে। 4 নম্বৰ শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ কাল ভাৰতৰ নানা ঠাই নানা তীৰ্থস্থান ভ্ৰমণ কৰি আহি অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে। 5 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰীমন্ত মাধৱদেৱ। 6 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। 7 নম্বৰ শ্ৰীমন্ত শংকৰদেৱে অসমৰ বিভিন্ন স্থানত সত্ৰসমূহৰ প্ৰতিষ্ঠা কৰিছিল। 8 নম্বৰ শ্ৰীমন্ত শংকৰদেৱে বহুতো পুথি ৰচনা কৰে। তাৰ ভিতৰত কীৰ্তন, দশম, ভাগৱত, হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ আদিয়েই প্ৰধান। 9 নম্বৰ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষৰ কালছোৱা কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত আছিল। 10 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ 120 বছৰ বয়সত 1569 চনত শুক্লা দ্বিতীয়া তিথিত মৃত্যু ঘটে। সমাপ্ত। আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা অলপ উপকৃত হয় তেনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।